আজি পানী কেতিয়া সোমালে? পানী মানে মই ধৰক এতিয়া আপোনাৰ লগত আহিছোঁহে, আহি পিনি দেখিছোঁ মোৰ ঘৰৰ চোতালৰ পৰা প্ৰায় মুখত ধৰি জল অতপাত পানী ভৰ্তি হৈ আছে। ভিতৰত যাব নে ভিতৰত আচলতে পূৰা অতপাত পানী মানে। কিমান মানুহ হৈছে? প্ৰায় 300-400 মানুহ হ'ব, 300-400 মানুহ। ঘাটৰ পথাৰ বৃন্দাবন নগৰ। এনেকুৱা পানী আগত হৈছে? এনেকুৱা পানী নাই, এইবছৰ প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে। কালি দিখৌ নৈ বহাৰ ফলত আৰু দৰিকাৰ মথাউৰি ভগাৰ ফলত ঘাটৰ পথাৰৰ লগতে গোটেই টাউনৰ গোটেই সম্পূৰ্ণ অঞ্চল পানীৰ তলত ডুব গৈ আছে। মানুহৰ বৰ নাজল নাথল অৱস্থা হৈছে। এতিয়া আৰু কি ভাঙিলে সুবিধা নেকি? দিয়ে, কেনেকৈ কি কৰে মানুহক, সেইটো আৰু আপোনালোকেহে গম পাব। আপোনালোকৰ আৰু ঘৰৰ বস্তু যাব পাৰিলে? নাই আমাৰ ঘৰৰ বস্তু উলিয়াব নোৱাৰিলোঁ। মানুহকেইটাহে ওলাই আহিলোঁ, ল'ৰা ছোৱালীকেইটাক উলিয়াই আনিলোঁ। কিমান ঘৰ আছে? মুঠতে ইয়াত কোনো বাকী থকা নাই আৰু যিমান মানুহ আছে গোটেই অঞ্চলবোৰী মানে প্ৰত্যেকৰ ঘৰতে এবুকু এবুকু পানী সোমাল। বিষয়ে কি ক'বলৈতো ভাষাই নাই। পানীৰ বিষয়েতো আজি কেইদিনমানৰ পৰা জানিয়ে আছে সমগ্ৰ আমাৰ অসমৰ বিষয়ে। ইফালে আজি দিখৌৰ বানপানী, ইফালে দৰিকা মথাউৰি ভগাৰ ফলত আজি এই ট্ৰেইনৰ কাষৰ দাঁতিকাষৰীয়া অঞ্চল সম্পূৰ্ণ ডুব গৈছে। আৰু ওচৰে পাঁজৰে থকা নগৰ প্ৰায়খিনি জেগাই মানে সংকটত পৰিব লগা হৈছে। যিহেতু কোনো ৰকম মানুহবিলাক এই বানৰ সমস্যাৰ পৰা ট্ৰেইনৰ ৰাস্তালৈ যেনে তেনে ওলাবলৈহে সময় অকণ পালে। আধা ঘণ্টাৰ ভিতৰত মানে আপুনি ক'ব নোৱাৰা এটা পৰিৱেশ। কেইটা বজাত সোমাইছিলে? আপোনাৰ এইটো 4:30-5টামান বজাৰ ভিতৰত মানে একদম টোটেলি হৈ থকা অৱস্থাত।